এয়া দেৱযানী আগবাঢ়ি আছে মোৰ দৰে বৃহৎ মানুহ এটাক উঠাবলৈ। তেওঁ কি ভাবি তেওঁ এই ৰিস্কটো ল'বলৈ ওলাইছে মই নাজানো। এয়া দেৱযানীয়ে এয়া মোক উঠাবলৈ বৃহৎ ধৰণৰ মানুহ এটাক উঠাবলৈ আগবাঢ়ি গৈছে। মই উঠি আছোঁ কিন্তু নাজানো মই বনাম কি নবনাম, গতিকে কিন্তু মেমৰিটো ৰাখি থ'লোঁ আৰু। এয়া পাৰ্কিঙৰ ব্যৱস্থা চলি আছে। এয়া মোৰ প্ৰথম নহয়, আগতে মই বহুত ভাবিছিলোঁ ব্লগ কৰিম বুলি, কিন্তু মোৰ নোৱাৰিলোঁ আৰু যি কি নহওক, কিন্তু ভাবিছোঁ যে কৰোঁ বুলি মই। চৰি মই বোলে সেই গাড়ীৰ পৰা এনেকৈ ধৰি কিনে টানি লৈ গ'ল এনেকৈ সেইটো নাজানো মই মানে ৰিলিজ বোলে আপলোড দিওঁ কি নিদিওঁ, কিন্তু যদি সাহসকণ পাওঁ আপোনালোকে দেখা পাব। আৰু এই আমি গ্ৰন্থমেলাৰ পৰা আহিছিলোঁ। গ্ৰন্থমেলাত মই ভবা নাছিলোঁ যে মই ভ্লগ বনাম, কিন্তু এতিয়া মোৰ মুডত আহিছে যে মই ভ্লগ বনাই আছোঁ, কিন্তু মই বনাই আছোঁ। দিয়া নিলে আৰু ন, স্কুটিহে আৰু মামাৰ স্কুটিহে আৰু। পইচা কোনে দিব, তুমি দিবা কোনখন? এয়া আমি টুপকাখন বিচাৰি পোৱা নাই। আমাৰ মাষ্টাৰে কৈছে যে তেওঁ বিচাৰি দিব, কিন্তু আমি দেখোন পালোঁ। সিহঁতৰ কিয় ইমান টাইম লাগিল? টুপকা বন্ধ হৈছে। কিন্তু ইয়াত যদি সাহস আহে মোৰ ইউটিউব চেনেলত তোমাক দেখুওৱা হ'ব। হেপী নিউ ইয়াৰ। আমি ৰৈ আছো, টুপকা বন্ধ তো স্পিকাৰে খাম চাগে। এয়া দীক্ষিতা মাংসুৱে পাৰ্কিং কৰাব গৈছে। এইখিনি কথা ভ্লগত ক'ব লাগে কি নালাগে মই নাজানো, কিন্তু কি কথা কয় নাজানো। দীক্ষিতা, মই ভাবিছোঁ মই ভ্লগ ষ্টাৰ্ট কৰিম, গতিকে তুমি কিবা কৈ দিয়া মোৰ প্ৰথম ভ্লগটোৰ কাৰণে। এয়া দীক্ষিতাৰ আজি পৰম্পৰাগত অসমীয়া সাজপাৰত গ্ৰন্থমেলালৈ আহিছে। ধন্যবাদ। চলো ময়ো যাম, মই ব্লগ বনাম। নহয় ইয়াত ষ্ট্ৰীট জাৰ অহা মানুহবিলাকক আমি ষ্ট্ৰীট জাৰতে খাম মানে। মোৰ ভ্লগটোৰ কাৰণে এলিমেণ্টছ দি দিয়া, মছলা দি দিয়া। কথা সুধিও কৰিমতো আমি ষ্ট্ৰীট জাৰ যাওঁ। মই নাজানো এতিয়া মই কি ক'ব লাগে। ভ্লগত মানুহে কি ক'ম মই তাকো নাজানো। মই আগতে ভ্লগ বনাইছিলোঁ, মানে এই কামাখ্যা মন্দিৰৰ তাতে আমি খোজ কাঢ়িবলৈ গৈছিলোঁ। মোৰ নাকফুলিটো জিলিকি আছে, কিন্তু মই তাত বনাইছিলোঁ। ৰ'বা মোৰ চেল্ফি চোৱা একদম বেয়া। মোকে দেখাই থাকা, মোক ভাল দেখিছে। মই জানোৱে হয় মই হট আৰু কি ধুনীয়া। এইখিনি কথা মই চাগে কেইবাৰ পাবলৈ ক'লোঁ, কিন্তু এইবাৰ দিম। মাংসু, মই ভাবিছোঁ মই ভ্লগ বনাম। আমি এতিয়া ষ্ট্ৰীট জাত আহিছোঁ। চৰি দেখুওৱা নোৱাৰি পাই। মোকতো নেদেখা পাই। মোক দিবা দে ভিডিঅ'টো ক্লিপ, মই যোনখিনিত আছোঁ আমি কাৰণ মোক কি ধুনীয়া খাওঁ, লাগিছে। আমি কি খাওঁ শুনিছানে? আৰু যে গাইজ বুলি কয়, গাইজ আচলতে পলিটিকেলি ৰং হয়। ৰং দিয়া। ফক্স পিপল, ৰাইচ। হেল্ল' পিপল, এতিয়া শুনা, তুমি মই থকা ক্লিপ কেইটা দিবা কাৰণ মোক ভাল লগা হয়। চেল্ফি মদত আছিলোঁ, কিন্তু মই হাত লাগি দিলোঁ। লাহে
খাব উই 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 মেকুৰীবিলাকে বেছি খালে বেয়া পায় বেয়া পায় What's wrong? Something is wrong. Feel I belong in the light. Passion has gone. ইও লগাব কিবা ক'ব লাগে নেকি লাগে কোৱা কেনেকুৱা পালা খাই সুন্দৰ আমি এনেও শুকুৱাই তেনেও শুকুৱাই যি দিলেও ভালে পাওঁ এনেকৈ ক'ব লাগে এনেকৈ ক'ব লাগে মই জানো মই কাহিনী কওঁ মই মানে মই এই তাক যে মই এনেকৈ দিছোঁ নাম চাম লোৱা নাই এনেকৈ এনচেক দি কিনে দি দিছোঁ কি কৰোঁ কোন এনচেক দিয়ে কি মই এক্সিডেণ্টলি সেই সময়খিনি মোৰ ইনচিকিউৰিটিৰ কাৰণে মই তাৰ নামটো কি আছিল পাহৰি গৈছোঁ যেনেকৈ মই যে কৈছোঁ দীক্ষিতা ইভেণ্ট যোৱাই নহ'লে সেইখিনি মই তাৰমানে লগত যে কিবা ভৰাব লাগিল এলিমেণ্টছ কি ভৰাব সিহঁতক আগে কৈছিলোঁ কথাখিনি কিন্তু তথাপিও কৈ আছোঁ কিন্তু মানুহে ভাবিছে মই কি কৰি আছোঁ মানুহে ভবাতকৈও ইহঁতে ভাবিছে ডিজিটেল কি হৈছে গতিকে মই এতিয়া খাম বাই হা 60 চাহ বেলেগ তন্দুৰী চাই নাই তাতকে শেকে খাওয়া হয় অঁ আমাক কি ইউএসএ চাহ খুৱাই নেকি ইয়াতে তুমি চাহো নোখোৱা চাহ খালেও ইয়াৰ ফেড হয় বহুত দাম বহুত ৰেগুলাৰ কাটিং চাৰ্জ মোক দেখুৱা দেখাই আছোঁ দিয়া দিয়া আমি তুমি লগ লোৱা কথাখন দিয়া 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 ভাল লাগিছে চাও মোক চাও মাৰ মোক চাও ৱাও ইমান ধুনীয়া বাই see you tutu হিমাংশু কয় আমি ইয়াত উঠিম বুলি ভাবিছোঁ আমি পৰৰ পৰা বাই বাই Christmas goodbye